খবৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি মই প্ৰায় এমাহমান ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মই মিনি ব্লগ কেইটাত মই কৈছিলোঁ যে মোৰ বৰদেউতাৰ বেমাৰ হৈছে ডিব্ৰুগড়ত আছিলে আৰু তাৰে এমাহ নহওঁতে বৰদেউতা 9 জুলাই ৰাতি 9:39 বজাত তেওঁ আমাক এই চিৰবিদায় মাগিলে। তেওঁ যিহেতু গুচি গ'ল, তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি হৈছে আপোনাৰ 23 জুলাই 2023 আৰু আজি এখন সভাৰ আয়োজন কৰা হৈছে। তেওঁ মৃতকৰ যিটো আত্মাৰ শান্তি তাৰ বাবে আজি ভকতসকল আহিব, তাৰে এখন সভা আয়োজিত কৰা হৈছে আৰু তাত ডাঙৰ ব্যক্তিসকল আহিব। সত্ৰৰ যিবিলাক বয়সস্থ মানুহবিলাক থাকে, তাত উপাধিত থাকে, তেওঁলোক আহিব আৰু বৰদেউতাৰ আত্মাৰ শান্তিৰ কাৰণে অলপ পুথি পাঁজি পঢ়িব, ওজাপালি থাকিব। এনেকৈ অকণমান সৰুকৈ আয়োজন কৰা হৈছে। একেদিন ব্লগ বনোৱা নাই কাৰণ সেইখিনি পৰিস্থিতি নাছিলে যে ব্লগ বনাই দেখুৱাওঁ, কাৰণ নিজৰ দেউতাই আছিল আমাৰ, তেওঁ গুচি গ'ল আৰু ঘৰখনৰ আমাৰ 3খন ঘৰ, আমাৰ দেউতাহঁতৰ 3টা ভাই, মাজু দেউতা আছে। 3খন ঘৰৰ যেন এখন মুঠত মেইন খুঁটি থাকে যে এই খুঁটিটো নোহোৱা হৈ যোৱা যেন লাগিছে। এতিয়া চকুৰ পানী ওলাবলৈ হৈছে, কিন্তু কণ্ট্ৰল কৰিছোঁ কাৰণ এটাৰ চকু পানী ওলালে গোটেই ঘৰখনৰ দেখিলে দুখ লাগিব। সেইকাৰণে অকণমান ভাবিছোঁ আৰু তেওঁ যাতে ক'ম আৰু আমি আহিছিলোঁ জুলাইৰ 6 তাৰিখে আৰু ভাবিছোঁ তেওঁক চাই যাওঁ আৰু ডক্টৰে টাইম ধৰি দিছিলে যে আৰু এসপ্তাহ থাকিব, সেইকাৰণে আমি গুচি আহিলোঁ আৰু 9 তাৰিখে ৰাতি তেওঁ ঢুকালে। তেতিয়াৰ পৰা ইয়াতে আছোঁ। মাজতে গৈছিলোঁ গুৱাহাটীত, ঘৰৰ ওচৰত একদম লেতেৰা হৈ আছে ন, গৈছিলোঁ আৰু আহিলোঁ। আহি এতিয়া আজি আপোনাৰ 15টা দিন হৈছে। অহাকালি ভোজ হ'ব, যিহেতু ৰবিবাৰে ঢুকাইছিলে সেইকাৰণে ৰবিবাৰে ভোজ দিব নোৱাৰে হেনো, সেইকাৰণে অহাকালি ভোজ হ'ব সোমবাৰে। যোৱাকালি মৎস্য স্পৰ্শ কৰিলোঁ আমি আৰু আজি সভাখন হ'ব, ডাঙৰ মানুহবিলাক আহিব, বৰদেউতাৰ লগৰ মানুহবিলাক আহিব আৰু বেকগ্ৰাউণ্ডটোত অলপ হাল্লা হ'ব পাৰে যিহেতু গাঁৱত আছোঁ আৰু এয়া সভা আয়োজিত কৰা হৈছে, সেইকাৰণে অলপমান মান বেছিকৈ আহিব পাৰে বেকগ্ৰাউণ্ডত, তাৰ বাবে ক্ষমা কৰিব। আৰু এটাই কামনা কৰিছোঁ যাতে বৰদেউতা শান্তি লাভ কৰে, তেওঁৰ বিদেশী আত্মাই শান্তি লাভ কৰে আৰু তেওঁ যাতে ওপৰতকৈ আমাক সকলোকে আশীৰ্বাদ কৰে। এই ব্লগটো দিওঁতে অলপ পলম হ'ব কাৰণ মই গুৱাহাটীত গৈহে ব্লগটো আপলোড দিম। এতিয়া আপলোড দিব নোৱাৰিম, ইয়াতে নেটৱৰ্কটোৰ অলপ প্ৰব্লেম হয়। যদিও মই চকৰ ফালে যাব, তেতিয়াহে নেটৱৰ্কৰ ভাল হ'ব যদি আপলোড দিওঁ। তেতিয়ালৈকে মই ইয়াতে এনেকৈ 3টা দিনৰ ব্লগ মই এনেকৈয়ে ল'ম, আপোনাৰ অকণমান ল'ম, বেছিকৈ নলওঁ। ভোজৰ এটা শ্বট ল'ম আৰু আজিৰখিনি ল'ম। ওজাপালি আছে, কালি ৰাতি নাগাৰা নাম আছে, ছোৱালী নাগাৰা নাম আছে, তো ক্লিপ ল'ম, আপোনালোকক দেখুৱাম। বিশ্বাসেই কৰিব পৰা নাই যে তেওঁ আমাৰ মাজত নাই। সপোন যেন লাগিছিল যেতিয়া তেওঁক আমি শেষবাৰলৈকে দেখিছিলোঁ। মই কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই সেইদিনা। কি কৰিব, উপায়তো নাই, তথাপিতো হাঁহি তেওঁলোকৰ মুখলৈ চাই হাঁহি, কাৰণ তেওঁলোকেও বহুত কষ্ট পাব, মোৰ দেউতাও বহুত কষ্ট পাব। সেইদিনা এনেকুৱা হৈ গৈছিলে ঘৰখনত, কোনে কাক চম্ভালিব, কোনে কাক ধৰিব, সকলোৰে গা বেয়া লাগি গৈছিলে। ইমান কান্দিছে মানুহজনে, বহুত কষ্ট পাইছে। ভগৱানে তেওঁক যলৈকে লৈ গৈছে তেওঁ সদায় সুখত থাকক, তাকে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
আৰু এই সভাত যে ওজাপালি আহিছে ইয়াৰ এটাই উদ্দেশ্য যে আজিকালি ল'ৰা ছোৱালীয়ে ওজাপালি মানে কি নাজানে। ধৰক আমাতকৈ যিটো সৰু ল'ৰা ছোৱালী তেওঁলোকে নাজানে আৰু আমাৰো ঘৰত তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালী আছে বা আমাৰ গাঁৱতো আছে, তেওঁলোকেও শিকক ওজাপালিৰ যি ৰসাত্মক যি কথা, ওজাপালিৰ মানে যি ধুনীয়াকৈ এটা বৰ্ণনা দিয়ে তো সেইবোৰ সেইকাৰণে সেইবোৰ শিকিবৰ কাৰণে এওঁলোকক আনন্দিত কৰা হৈছিল আৰু এওঁলোকে খুব সুন্দৰকৈ ওজাপালি গাইছে, খুব ভাল লাগিছে। আৰু মই মেখেলা চাদৰ পিন্ধিছোঁ, ফুল মই দেখুওৱা নাই, ফটো উঠাও নাই, ফটো ইমান গৰম পৰিছে। তার লাউটো তার মাথায় আন লাগছে পুরা তো মিলি গেছে ওইটা তো ভাল লাগাইছে আর হেল্ল' এভৰিৱান। আৰু আজি ছেকেণ্ড ডে মানে আজি ভোজ আৰু সমূহীয়া ভোজটো আৰু আজি ৰাতি নাগাৰা নামো আছে আৰু ৰাতিপুৱাৰ পৰা এতিয়া যুঁজা চলি আছে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে বৰদেউতাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, তেওঁ য'তে আছে তাতে সুখত থাকক আৰু তেওঁৰ আত্মাৰ সৎগতিৰ কাৰণেই এইবিলাক আয়োজিত কৰা হৈছে। তাকে আৰু তো ভিডিঅ'টো সম্পূৰ্ণ চাব, আজি কি হয় আপোনাক দেখুৱাম। আৰু এইজনী হৈছে আমাৰ অকণমানি ছোৱালীজনী গোটেই ঘৰৰ ভিতৰত, আৰু আমি ৰখি আছোঁ মানে ৰাইজক যে সেৱা কৰিব লাগে সেয়া সেৱা কৰিবৰ কাৰণে ৰখি আছোঁ। ভাত পানী দিয়া হৈছে আৰু পিছফালে খোৱাৰ আয়োজন কৰা হৈছে, আগফালে বহা আৰু সেৱা জনাই আমিও খাব বহিলোঁ। দাইল, চব্জি, মাংস আছিলে আৰু ৰাতি হ'ল দিনত আৰু ভিডিঅ' বনোৱা নহ'ল, ভাগৰো লাগিছিলে। আৰু ৰাতি এতিয়া নাগাৰা নাম হ'ব, ছোৱালীৰ নাগাৰা নাম ৰখি আছোঁ আমি, ত্ৰিপাল পাৰি বুলি ক'লে। আৰু ইফালে বৰদেউতাৰ ফটোখন থৈছোঁ আৰু এইসকল আহিলে ইমান ধুনীয়া মানে নাম গাইছিলে, সঁচাকৈ বহুত ভাল লাগিছে। আৰু ছোৱালীজনী সঁচাকৈ বহুত প্ৰতিভাৱান। ভিডিঅ'টো শেষলৈকে আপোনালোকে দেখিব, তেওঁ তাই কি ধুনীয়াকৈ তালবোৰ কি ধুনীয়াকৈ ঘূৰাইছে আৰু নাগাৰাও ইমান ধুনীয়াকৈ বজাইছে এই ছাৰজনে। তো খুব ভাল লাগিলে। এই ভিডিঅ'টোৰ জৰিয়তে ক'ম তেওঁলোক আগবাঢ়ি যাওক সকলো। আৰু ছোৱালীজনী চাওকচোন কি ধুনীয়াকৈ নাগাৰা নাম পৰিৱেশন কৰিছে আৰু তেওঁ নাচিছে। সঁচাকৈ নাগাৰা নামৰ এক মানে বেলেগেই কি ক'ম, বেলেগেই মহত্ব আছে। নাগাৰা নাম চাই সঁচাকৈ ভাল লাগে আৰু তাইৰ যিটো কথাবিলাক যি ধুনীয়াকৈ ৰসাত্মকভাৱে কয় সেয়াও সঁচাকৈ বহুত ধুনীয়া। আৰু এই ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু নাগাৰা নাম শেষ হ'ল আৰু ৰাতিপুৱা হ'লেই শুলোঁ আৰু ভাত পানী খাই আহিলোঁ গাঁৱৰ পৰা। আমি এতিয়া অলপমান সৰু এটা ক্লিপ দেখুৱালোঁ। হেল্ল' এভৰিৱান। আৰু আজি 3rd নম্বৰ ডে আৰু আজি হৈছে 25 জুলাই 2023 আৰু আমি গুৱাহাটী আহিলোঁ, গাঁৱৰ পৰা আহিলোঁ। আৰু আহোঁতে মোৰ ভিডিঅ' বনোৱা নহ'ল কাৰণ বহুত দুখ লাগিছিলে, বহুত দিন থাকিলোঁ সেইটোও দুখ। আৰু কি ক'ম, চব মানে আৱেগিক হৈ গৈছিলে আৰু সেইখিনি সময়ত ভিডিঅ' বনোৱাটো পৰিস্থিতি একেবাৰে নাছিলে। মোবাইলটো মই থৈ দিছিলোঁ, গাড়ীতে থৈ দিছিলোঁ। আৰু
আজি 17টা দিন পৰ্যটন হোৱা। মানে কম কি নকম তেনেকুৱা হৈ গৈছে, ঘৰখনো যেন ঠিক নলগা হৈ গৈছে। ইয়াত আহি মই এতিয়াতো ৰাতিয়ে হ'ল বাৰু, আমি আহিলোঁ তাৰপৰা 9টা 20-25 মানত ওলালোঁ আৰু 11টা 11:30 আহি পালোঁ। অলপ ট্ৰেফিক পাইছিলোঁ। আহি পিনে ঘৰটো ইমান লেতেৰা হৈ আছিলে, বহুত দিন অহা নাছিলোঁ, মানে নাছিলোঁ যিহেতু, গোটেই ধূলি চলি হৈছিলে। চ' কাপোৰ কানি ধুই মেলি আজৰি হওঁতে দুপৰীয়া হ'ল আৰু দুপৰীয়া ভাত খাই শুই দিলোঁ। শুই উঠি মানে ঘপককৈ এনেকুৱা লাগিছিল মই গাঁৱতে আছোঁ, ইয়াতে নাই। মানে এনেকুৱা হৈ যায় ন, বহুত দিন এটা জেগাত থকাৰ পিছত আহি কিনে কেনেকুৱা লাগে ন। কিবা তাতে থাকিলোঁ যেতিয়া থাকোঁতে হাঁহি ধেমালি কৰি থাকোঁতে অকণমান দুখ আছিল যে তেওঁ নাই। তথাপি এইটো অনুভৱ হোৱা নাছিল যে তেওঁ চিৰদিনৰ বাবে গুচি আমাৰ পৰা। আমাৰ মৰমবোৰৰ মাজতে তেওঁ আছিলে। কিন্তু আজি মোৰ এনেকুৱা অনুভৱ হৈছে যেন কিবা এটা নোহোৱা হৈ গৈছে ঘৰখনৰ পৰা। তেওঁক যেতিয়া কেমো দিয়া হৈছিলে, তেওঁক আমাৰ ঘৰলৈ আহিছিলে, কি ধুনীয়াকৈ আহিছিলে, কিন্তু তেওঁ যে নাই এতিয়া একো মানে ধৰিবই পৰা নাছিলোঁ। তেওঁ বেমাৰ হোৱাৰ দিন ধৰি মই মেণ্টেলি ষ্টেবল নাছিলোঁ, মানে ঘৰখনৰ কোনো নাছিলে, মানে তেওঁ কি হ'ব। তেওঁ ভালো পাইছিলে, কিন্তু হঠাৎ এনেকুৱা কি হৈ গ'ল যে ধৰিবই নোৱাৰিলোঁ। 9 জুলাই ৰাতি মানে যেতিয়া আমি গম পাইছোঁ, এনেকুৱা লাগিছিল যেন সপোন দেখি আছোঁ, কিন্তু সেয়া যে সপোন নাছিলে। এতিয়াও এনেকুৱা লাগে যেন সঁচাকৈ সপোনতে আছোঁ নেকি। যোনদিনা আমাৰ বৰদেউতাৰ এটা শ্ৰাদ্ধ কৰা হৈছিলে, সেইদিনা মানে পৰিৱেশটো দেখি এনেকুৱা লাগিছিল যে আমাৰো ঘৰখনত এনেকুৱা এটা পৰিস্থিতি আহিব কেতিয়াও ভবাই নাছিলোঁ। যেতিয়া হস্পিটেলত আছিলে, আপোনালোকক মই ভিডিঅ' মানে শ্বৰ্ট মিনি ব্লগত অকণমান কৈছিলোঁ, ভাবিছিলোঁ তেওঁ ভাল হৈ উঠিব, কিন্তু নাই, ভগৱানে কৈ গ'ল তেওঁ। আৰু যি কি নহওক তেওঁ গ'ল, আমাক সকলোকে আশীৰ্বাদ দি থৈ গৈছে, আমাক সকলোকে কৈ গৈছে ভালে থাকিব, নিজৰ লাইফত ভালকৈ আগুৱাই যাব গৈছে, আৰু সেইটো সকলোৱে মানিছোঁ। বৰমাকো যেতিয়া সেন্দুৰবেলা মুখখন দেখিছোঁ, সঁচাকৈ মানি ল'ব পৰা নাই যে এনেকুৱা এটা ঘৰখনত দিন আহিব। চৰি, মোৰ চকুৰ পানী ৰখাব নোৱাৰিলোঁ। বাকী যি কি নহওক, তেওঁ য'তে আছে ভালে থাকক, সকলোকে যাতে চাই থাকক, আশীৰ্বাদ কৰিব। য'তে আছে, আমাৰ মাজতে আছে, আমাৰ মনৰ মাজত তেওঁৰ যি স্মৃতি, সেই স্মৃতি সদায় সজীৱ হৈ ৰ'ব। স্মৃতি তেওঁক জীয়াই ৰাখিম। আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে তেওঁ বিদেশী আত্মাই শান্তি পায়। আচলতে বেছি হৈছে কি, বৰদেউতা বহুত ফ্ৰেণ্ডলি আছিলে চবৰে লগত। নিজৰ যি জোৱাই হওক, নিজৰ ছোৱালী হওক, বা আমি তেওঁৰ ভতিজী, আমাৰ লগতো বহুত হাঁহি ধেমালি কৰি আছিল। হস্পিটেলত থকা কেইদিন মই যেতিয়া হস্পিটেলত গৈছিলোঁ, তেতিয়াও তেওঁ ইমান হাঁহি ধেমালিকৈ কথাবোৰ কৈ আছিলে। সেই সময়ত তেওঁক যেতিয়া বিচনাত কষ্টত মানে দেখিছিলোঁ, এনেকুৱা লাগিছিল যেন ভগৱানে সোনকালে লৈ যাওক, তেওঁক ইমান কষ্ট নাথাকক, হয়তো এটা কৰক যে ভাল কৰক, এনেকুৱা ইমান কষ্ট দিলে। শেষতো বহুত কষ্ট পাইছে, মানে পিঠিখন বিষ উঠে, পেটটো বিষ উঠে, এজমাৰ প্ৰব্লেমো আছিলে, বহুতখিনি কষ্ট পাইছে তেওঁ। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে তেনেকুৱা কষ্ট কোনো নাপায়, সকলোৱে ভালে থাকক, সেই আশা কৰিছোঁ। আৰু বৰদেউতা, তুমি য'তেই আছা তাতে সুখতে থাকিবা, আৰু আমাক সকলোকে চাই থাকিবা।
আৰু একো ক'বলৈ সাহসী হোৱা নাই। বাৰু যি কি নহওক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বিশেষ মই ভিডিঅ'টোত একো দেখুওৱা নাই, তথাপিতো অকণমান সৰু সৰু ক্লিপ দেখুৱাইছোঁ, কাৰণ সকলো সময়তে মোবাইলটো হাতত লৈ ফুৰাটো সম্ভৱ নহয়, কাৰণ ঘৰত বহুত কাম থাকে। আমাৰ একেলগ হ'লে ঘৰখনৰ বহুত মেম্বাৰ হৈ যায়, তো আৰু বহুত তেনেকৈ সভা এনেকুৱাৰ সৰু সৰু ক্লিপবোৰ আপোনালোকক দেখুৱাইছোঁ। বাকী বিশেষ একো বনোৱা নাই, এনেই অকণমান যে এনেই এটা স্মৃতি ৰাখি থৈ দিছোঁ। বাকী মই মানে ভিডিঅ'বিলাকত মই ফেমিলি মেম্বাৰ দেখুৱাব নোৱাৰোঁ, কাৰণ ঘপককৈ যোৱা হয় আৰু এনেকুৱা হঠাৎ বনোৱা নহয়। তথাপিতো মই বৰদেউতাৰ ফটোখন মই চাইডত দি দিওঁ, পিছত ভিডিঅ'টো শেষত দেখাওঁ। বাৰু যি কি নহওক, ইমান দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰিম, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, আৰু নতুন যদি ভিডিঅ' হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাকী আপোনালোকৰ গৰমৰ বন্ধটো কেনেকুৱা গ'ল সেইটো মোক কমেণ্টত জনাব, ভাল বেয়া। মোৰ গৰমৰ বন্ধটো এনেকুৱাই গ'ল, আৰু এই সপ্তাহটোতে আছে, অহা সপ্তাহত কলেজ খুলিব। গোটেই মানে জীৱন মনত থাকি যাব। জুলাই মাহটো তেওঁৰ বেমাৰ ধৰাত পৰিছিলে জানুৱাৰী মাহত, লগে লগে আমি চেন্নাইত লৈ গ'লোঁ। তাৰপিছত তেওঁ ভালো পালে। মে' মাহৰ পৰা অলপ তেওঁ উইক হ'ব ধৰিলে, মে' লাষ্টৰ ফালৰ পৰা। তাৰপিছত অকণমান মানে পেইন হ'ব লোৱাত আৰু আমি হস্পিটেল বৰুৱা হস্পিটেলত আনিলোঁ, কেঞ্চাৰ হস্পিটেলত। আৰু তাৰপিছতে আমি ঘৰত লৈ গ'লোঁ, উইক হৈ গ'ল। আৰু যি কি নহওক, মোবাইলটো ক'বলৈ সাহস নাই। ভালে থাকক, কুশলে থাকক। মই লগ পাম অন্য এটা ভিডিঅ'ত, আৰু এইকেইদিন যদি ক'ৰবাত যোৱা হয় তেতিয়াহ'লে মই আপোনালোকক সেই ভিডিঅ' দেখুৱাম। আৰু সকলোৱে ভালকৈ থাকক, সেয়াই মই প্ৰাৰ্থনা। বাই বাই।